ৰাজকুমাৰৰ কথা আৰু আবৃত্তিৰে এই প্ৰেম ভাল পোৱা মুৰ্দাবাদ। আমি নষ্ট প্ৰেমিকবোৰ জীয়াই থাকি কি কৰিম? প্ৰেম ভাল পোৱাৰ বাট ৰুদ্ধ আমাৰ বাবে। চাল্লা টকা নাই বাবে প্ৰেয়সে লাথ মাৰি গুচি যায়। কি কৰিম আৰু মদ খাই মাতাল হৈ দুভাগ নিশা ঘৰলৈ আহিম। তাইৰ ফটোবোৰ চাই চাই ফ্লেছ বেকত গুচি যাম। ভাল পোৱা দিনৰ সেই তাইৰ গুড মৰ্ণিং মেছেজ, প্ৰেম অভিমান ভৰা মিঠা মিঠা ফোন কলবোৰ সোঁৱৰণ কৰিম, যিবোৰ সলনি হোৱাৰ কথা নাছিল কাহানি। তোমাক নাপালে মই মৰি যাম দেহা, তোমাৰ অবিহনে মই জীয়াই থকাৰ কথা ভাবিব নোৱাৰো শুন। এইবোৰ কথাই এতিয়া সোঁৱৰণিৰ পৃষ্ঠা সলনি কৰিছে মাথো, অথচ এসময়ত এইবোৰ কথাতেই হৈ পৰিছিলো আৰ ফৰ ৰোমেণ্টিক, আৰু এতিয়া এইবোৰ কথাতে হৈ পৰিছো এন ফৰ নষ্টালজিক। চাল্লাহ বেইমান জিন্দগী। জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু, সপোনে প্রতি পাহে পাহে আনে অশ্রু, বিচাৰি আনিব খুজিলেও নোপোৱা শান্তিৰ অমিয়াম। সদায় নকৰো নকৰো বুলি ভাবিও তাই ব্লক কৰি দিয়া নম্বৰটো আকৌ এবাৰ ডাইল কৰিম। The number you have dialed is currently busy. Please try again later. তাইৰ কথা মনত পৰিলে চিগাৰেট এটা জ্বলাই লওঁ আৰু দুখৰ ষ্টেটাছেৰে উপচাই পেলাম ফেচবুক হোৱাটছএপৰ ষ্টেটাছ বাৰ। প্ৰেম বিচ্ছেদৰ কবিতাৰে উপচাই দিম মোৰ ডায়েৰী, ৱাইফৰ ইউটিউবত চাৰ্চ কৰিম জুবিনদাৰ গান। মোৰ কথাই আমনি কৰেনে তুমি যেতিয়া নিজানত বহা, মোৰ ছবিয়ে তোলা দিয়ে নে তুমি যেতিয়া মোৰ কথা ভাবা, স্মৃতিবোৰে যদি প্ৰশ্ন কৰে পাৰিবানে উত্তৰ লিখিবলে। কলেজৰ সন্মুখত থকা ভাইদাইৰ দোকানত কেপি ৰজনীগন্ধাৰ আড্ডা জমাই জমাই লগৰবোৰৰ আগত ট্ৰেজেডি ফালিম। লগৰ এটাই বিষাদ উচ্ছেদ কৰি চিঞৰি কব, বাদ দে নাৰাজ, তাইক পাহৰি যা। তোৰ প্ৰেমত পৰা, তোৰ কবিতাৰ প্ৰেমত পৰা ছোৱালী বহুত আছে অ কলেজত, তই জানো নাজান কথাটো? চালা ছোৱালীবোৰ এনেকুৱাই জানো, টকা দেখিলে লাট মাৰি গুচি যায়। আমি বেকাৰ মানিছো, কিন্তু আমিবোৰৰ হৃদয়বোৰ ছচিয়েল মিডিয়া নেকি বে? মন গলি লগ ইন কৰি ব্যৱহাৰ কৰিলে, খুলিলে আৰু মন গলি ডিএক্টিভেট কৰি দিলে। চাল্লা সঁচা প্ৰেমৰ কোনো মূল্য নাই জানো, কোনো মূল্য নাই। আৰু মই দেৱদাস দেৱদাস ভাৱনাৰে আকৌ মদ খাম, মদ খাই খাই তাইৰ ফটো চাম, চুমা খাম। আৰু এদিন হঠাৎ তাইৰ লগৰ এজনীৰ পৰা তাইৰ বিয়াৰ খবৰ পাম। ঐ ৰাজ, শুনাচোন, অহা সপ্তাহত তাইৰ যে বিয়া, তুমি গম পোৱা নে নাই? যদি যদি চাই হোৱা মোৰ বুকুখনি গলি গলি শেষ হোৱা মোৰ চকুৰ মই বুকুৰ বাঢ়ি অহা বিষটো হেঁচা মাৰি ধৰি কম, অ' হয় নেকি? আৰু এটা বোকাত মিছা মাতি কম, খবৰটো পাইছো, অৱশ্যে ব্যস্ততাৰ বাবেহে খবৰ ল'ব পৰা নাই। আচ্ছা ল'ৰাজনে কি কৰে?
জীয়ৰী ভালেই চোন তাৰ পিছত আকৌ মদ খাম আৰু মদ খাই মাতাল হৈ ভাগ্যক দোষাৰোপ কৰি কান্দিম আৰু ভগৱানক চিঞৰি চিঞৰি গালি পাৰিম চাল্লা বেইমান ঈশ্বৰ চাল্লা সব বেইমান সব স্বাৰ্থপৰ ভুলতো নাচাবা তুমি নামাতিবা মিঠা হাঁহি নেলাগে তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে বিয়াৰ দুদিন আগত হঠাৎ তাইৰ ফোনটো দেখি আচৰিত হম বিষাদ ঢাকি তাইক এনে দেখুৱাবলৈ চেষ্টা কৰিম যে মই তাইৰ অবিহনেও সুখী হেল্ল' ৰাজ মোক ক্ষমা কৰি দিবা মা দেউতাৰ কথা পেলাব নোৱাৰিহে পৰহি মোৰ বিয়া তুমি পাৰা যদি এপাক আহিবা আৰু নকওঁ বুলিও কম কইনাৰ সাজত তোমাক চোৱাৰ বৰ ইচ্ছা আছিল তুমি সুখী হোৱা মোৰ মন আকাশৰ জোন তুমি সুখী হোৱা জীবনে প্রতি খোঁজে খোঁজে ভাঙে বুকু সপোনে প্রতি পাহে পাহে আনে অশ্রু বিচাৰি আনিব খুজিলেও নোপোৱা শান্তি ৰমিয়া আকৌ প্ৰেমৰ নিষ্ঠুৰ নিপীড়নত ছটফটাম আকৌ ফটিকা পান কৰিম আৰু হাতত ফটিকাৰ বটলটো লৈ চিঞৰি চিঞৰি যেন কম এই প্ৰেম ভাল পোৱা মুৰ্দাবাদ